নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছো আৰু আজি আৰম্ভ কৰিবলৈ আগবাঢ়িছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে প্ৰথমতে লাভ কৰিব। এটা বস্তু, যিটো বস্তু নহলে আমি বিদ্যালয় যাব নোৱাৰো, যিটো বস্তু নহলে আমি মহাবিদ্যালয় যাব নোৱাৰো, ইউনিভাৰ্চিটি যাব নোৱাৰো, আমি বজাৰলৈ যাব নোৱাৰো, আচলতে সেই বস্তুটো বাৰু কি হয়? আৰু সেই বস্তুটো নহলে বিদ্যালয় নচলে, প্ৰশাসন নচলে, সেই বস্তুটো নহলে গোটেই দেশেই নচলে। আচলতে সেই বস্তুটো বাৰু কি হয়? সেই বস্তুটো হৈছে কাগজ। কাগজ আজি বৰ্তমান সময়ৰ এনে এটা বস্তু যে যিটো বস্তু নহলে আমি কোনো কামেই কৰিব নোৱাৰো। কিবা এটা লিখিবলৈ লৈছো, আমি কাগজত লিখিছো। কিবা এটা পঢ়িবলৈ লৈছো, আমি কিতাপখন বিচাৰিছো। বজাৰত বস্তুৰ দাম সুধিছো, বস্তুটো ললো, লোৱাৰ পিছত আমি কি দিছো? পইচা দিছো, অৰ্থাৎ কাগজৰ মুদ্ৰা দিছো আমি। অৰ্থাৎ দিনটোৰ আমি যিকোনো কাম কৰিবলৈ হলে আমাৰ এই কাগজ ইমানেই দৰকাৰী যে আমি কাগজৰ অবিহনে দিনটো আমি পাৰ কৰিব নোৱাৰো। তেনেহলে আপোনালোকে ভাবি চাওকচোন, কাগজৰ বিকল্প জানো কিবা আছে? হয়, কাগজৰ বিকল্প বৰ্তমান সময়ত একোৱেই নাই। ইমান প্ৰয়োজনীয় এই কাগজৰ বিষয়ে আমি কিমানে জানো? কাগজ ক'ত প্ৰস্তুত হৈছিল, কাগজ ক'ত আৱিষ্কাৰ হৈছিল, কাগজ কেতিয়া আৱিষ্কাৰ হৈছিল, এই প্ৰশ্নসমূহক লৈ আজি মোৰ এই বিশেষ ভিডিঅ'। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা 2000 বছৰ আগতে চীন দেশৰ লেই ইয়াং নামৰ এখন ঠাইত চীনৰ এখন আদালতৰ এজন বিষয়া চাই লুন নামৰ এজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে কাগজ আৱিষ্কাৰ কৰিছিল। চাই লুনে তুঁহৰ বাকলি, শণ, ৰেগ আদি পানীৰ সৈতে মিহলাই পাল্প কৰি পোনপ্ৰথমবাৰৰ বাবে কাগজ প্ৰস্তুত কৰিছিল। পোনপ্ৰথমে কাগজৰ ব্যৱহাৰ কেৱল মাত্ৰ চীন দেশৰ মাজতে আবদ্ধ আছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ব্যৱহাৰ বিশ্বৰ বাকী দেশবোৰলৈও বিয়পি পৰে। টিমোথি হিউবেৰেটৰ মতে চীনা আদিম লিখিত সংস্কৃতিত কাগজে এক বিশেষ ভূমিকা পালন কৰিছিল আৰু ই পঠন সংস্কৃতি বিকাশ ঘটাত সহায় কৰিছিল। আচলতে কাগজৰ আৱিষ্কাৰৰ বাবে গ্ৰন্থৰ ক্ষেত্ৰখনৰ বিকাশ আৰম্ভ হৈছিল। কাগজ আৱিষ্কাৰ নোহোৱা হলে গ্ৰন্থৰ ক্ষেত্ৰখনৰ কেতিয়াও বিকাশ সম্ভৱ নহলহেঁতেন। কাগজ যেতিয়াৰ পৰা প্ৰচলন হবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা মানুহে গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিলে আৰু তাৰ লগে লগে ব্যক্তিগত যিবিলাক সংকলন আছিল, এই সংকলনবিলাক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। চীন দেশত কাগজ প্ৰচলন হোৱাৰ পৰৱৰ্তী পৰ্যায়সমূহত, অৰ্থাৎ পৰৱৰ্তী সময়বোৰত পৃথিৱীৰ প্ৰায়বিলাক দেশলৈ, প্ৰায়বিলাক ঠাইলৈ এই কাগজৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰিলে। কিন্তু চীন গ্ৰন্থ নিৰ্মাণৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হ'ল। এতিয়া আমি জানো আহক, বৰ্তমান আমি ব্যৱহাৰ কৰা কাগজনো কিহৰ পৰা তৈয়াৰ কৰা হয় বা কি প্ৰক্ৰিয়াৰ মাজেৰে ইয়াক তৈয়াৰ কৰা হয়? হয়, কাগজ তৈয়াৰৰ বাবে বৰ্তমান ব্যৱহাৰ হোৱা সামগ্ৰী অৰ্থাৎ কেঁচামালসমূহ হৈছে কাঠ, বাঁহ আৰু কপাহকে আদি কৰি আন বহুতো বস্তু। কাগজ প্ৰস্তুতিৰ কেইটামান পদ্ধতি হ'ল পাল্পিং, ছ'ডা পাল্পিং, থাৰ্মো মেকানিকেল পাল্পিং, গ্ৰাউণ্ড উড পাল্পিং ইত্যাদি। বৰ্তমান মেকানিকেল পাল্পিঙৰ জৰিয়তে কাঠৰ পৰা প্ৰায় 95% কাগজ তৈয়াৰ কৰা হয়। কাগজৰ ব্যৱহাৰনো কি কি জানো আহক। কাগজৰ ধন, চেক, বেংক মুদ্ৰা বা টিকট আদিৰ ক্ষেত্ৰত সাধাৰণতে আমি কাগজ ব্যৱহাৰ কৰোঁ। কিতাপ, বহি, গ্ৰাফ পেপাৰ, পাঞ্চ কাৰ্ড আৰু আমি যি ফটোগ্ৰাফিক পেপাৰ, এই ফটোগ্ৰাফিক পেপাৰত আমি কাগজ ব্যৱহাৰ কৰোঁ। ব্যৱসায়িক আৰু পেছাদাৰী ক্ষেত্ৰতো কাগজৰ বহুল ব্যৱহাৰ আছে। সেইবিলাকৰ ভিতৰত কপিয়াৰ পেপাৰ, লেজাৰ পেপাৰ, টাইপিং পেপাৰ, কম্পিউটাৰ প্ৰিণ্টিং পেপাৰ, চালান, ৰচিদ, ভাউচাৰ, ব্লটিং পেপাৰ, লিটমাছ পেপাৰ, ইউনিভাৰ্চেল ইণ্ডিকেটৰ পেপাৰ, পেপাৰ ক্ৰমাটোগ্ৰাফি, বৈদ্যুতিক ইনচুলেশ্যন পেপাৰ ইত্যাদি। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ প্লিজ নাপাহৰিব। ধন্যবাদ।